এইবাৰ অসমৰ ইতিহাসত ডাঙৰ উপহাৰ কুপন খেল হবলৈ গৈ আছে গোৱালপাৰা। এইবাৰ 100 টকাত এটা নহয়, এইবাৰ 100 টকাত 5টাকৈ আল্ট্ৰা বাছ আছে আৰু মহিন্দ্ৰা স্কৰপিঅ, মহিন্দ্ৰা থাৰ আদি কৰি বহুতো বিলাসী বাহন। গোৱালপাৰা ৰঙালী বিহু সন্মিলনীৰ 75 বছৰীয়া হীৰক জয়ন্তীৰ সাহায্যাৰ্থে হবলৈ গৈ আছে এখন ডাঙৰ উপহাৰ কুপন খেল। টিকটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 100 টকা। একেলগে 5খনকৈ আল্ট্ৰা বাছ আছে আৰু বহুতো নামী দামী বিলাসী বাহন, য'ত পুৰস্কাৰ হিচাপে আছে আল্ট্ৰা বাছ 5খন, মহিন্দ্ৰা থাৰ, মহিন্দ্ৰা স্কৰপিঅ, মাৰুতি সুজুকি বেলেনো, সুজুকি ৱেগন আৰ, টাটা পাঞ্চ, মাৰুতি সুজুকি ছুইফ্ট আৰু আছে বহুতো নামী দামী বিলাসী বাহন। মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে। এই 100 টকাৰ টিকটে আপোনাৰ জীৱনলৈ আনিব পাৰে ডাঙৰ পৰিৱৰ্তন। হ'ব পাৰে 100 টকাত আপোনাৰ ঘৰলৈ আনিব পাৰিব টাটা আল্ট্ৰা বাছ। তেন্তে পলম নকৰিব, এতিয়াই যোগাযোগ কৰক